Hello everyone, Assalamu alaikum. Painting of Parvin channelলৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছো। তো আজি মই এটা পিলো কভাৰত পেইন্টিং কৰি আছো। বহুখিনি ফুল মই আঁকিয়ে পেলালো। এটা ফুল আছে, এটো আপোনালোকক আজি আঁকি দেখুৱাম। এটো মোৰ অৰ্ডাৰৰ কাম আছিলে। বহুত কেটা পিলো কভাৰৰ অৰ্ডাৰ আছিল। মই কৰিয়ে পেলালো। এটো মোৰ ৰৈ গৈছে। ভাবিলো আপোনালোকৰ লগত পেইন্টিংটো শেয়াৰ কৰো, কেনে ধৰণৰ মই ফুলবিলাক আঁকিলো। এতিয়া মাজত এটা ডাঙৰ ফুল আছে, এটো মই আজি আপোনালোকক আঁকি দেখুৱাম। তো প্ৰথমে মই বগা কালাৰটো দি লৈছো, কাৰণ এটো ডাঠ কালাৰৰ কাপোৰ, যেহেতু ডাঠ কালাৰৰ কাপোৰত সদায় আপুনি প্ৰথমে বগা কালাৰটো দি ল'ব। এটো মই পাতল কৰি লৈছো কালাৰটো। প্ৰথমে এটা লেয়াৰ দিম বগা কালাৰৰ, তাৰ পিছত ওপৰত মই অৰেঞ্জ কালাৰটো দি ফুলটো ডিজাইন কৰিম। এটা পাহি মই প্ৰথমে ভৰাই লৈছো বগা কালাৰেৰে। সদায় এটো মনত ৰাখিব যে ডাঠ কালাৰৰ কাপোৰত বগা কালাৰটো দি ল'ব, তেতিয়াহ'লে কালাৰটো ফুটি উঠিব। যদি ডাইৰেক্ট আপুনি কালাৰটো ইউজ কৰে, তেতিয়াহ'লে কাপোৰৰ কালাৰ আৰু আপোনাৰ ওপৰৰ যিটো কালাৰ, ফুলৰ কালাৰটো মিক্স হৈ কালাৰটো কিবা বেয়া দেখা যায়, ফুটি নুঠে। কিন্তু যদি বগা কালাৰটো তলত দি লয়, তেতিয়াহ'লে দেখিবলৈ খুবেই ধুনীয়া হয়, ফুলবিলাক ফুটি উঠে। এতিয়া মই তলৰ যিটো ফুলবিলাক কৰিছো, তাৰ পিছত ওপৰত কলিবিলাক কৰিছো, আপোনালোকে দেখিছে কেনেকুৱা ফুটি উঠিছে। এতিয়া মই 3টামান পাহি প্ৰথমে কৰি ল'ম, তাৰ পিছত ওপৰত অৰেঞ্জ কালাৰটো কৰিম। গোটেইকেইটা পাহি যদি মই এতিয়া বগা কালাৰ দি লওঁ, তেনেহ'লে কালাৰটো শুকাই যাব। কালাৰটো বেছি শুকালে মানে ভাল নহয়। বগা কালাৰটো বেছি শুকাই গ'লে ওপৰত যিটো কালাৰ দিয়া হয়, এটোৰ লগত মিক্স নহয়। এতিয়া সেই কালাৰটো পিছত ধুতে মানে উঠি যোৱাৰ চান্স থাকে, উঠি যায়। প্ৰথমে মই এটা কৰিছিলো, সেনেকুৱা হৈছিলে মোৰ। সেইকাৰণে কালাৰটো বেছি নুশুকাব। মই ইয়াতে 3টা পাহি কৰি লৈছো। 3টা পাহি বগা কালাৰ কৰোতে যিখিনি মোৰ সময় গৈছে, সেইখিনি সময়ত মোৰ প্ৰথমটো যিটো ফুলৰ পাহিটো মানে অলপ শুকাইছে। তাৰ পিছত মই কৰিছো অৰেঞ্জ কালাৰটো। এতিয়া 3টা পাহিতে মই অৰেঞ্জ কালাৰটো দি লৈছো। তাৰ পিছত সাইডেদি মই বগা কালাৰ দি ডিজাইনটো কৰি ল'ম। এতিয়া মই ব্ৰাছৰ আগত অলপমান কালাৰ লৈ পেলাই এটো লাহেকে মানে কালাৰটো লগাই দিম। বেছিকে কালাৰ নলগাব ব্ৰাছত, তেতিয়াহ'লে মানে ভাল নহ'ব। ওপৰৰ পৰা হালকাকে অলপকে লগাই যাব। একেবাৰে সহজ, বেছি টান নহয়। ইয়াত ব্লেন্ড কৰিব নালাগে কালাৰটো, অকল সাইডেদি বৰ্ডাৰৰ নিচিনা কৰি দিব। তেতিয়াহ'লে ফুটি উঠিব ফুলৰ পাহিটো। খুবেই সহজ, যিসকলে শিকি আছে কাম তেওঁলোকেও কৰিব পাৰিব, কোনো অসুবিধা নাই। ইয়াতে মই ৰাউণ্ড ব্ৰাছ ইউজ কৰিছো। ৰাউণ্ড ব্ৰাছেৰে এইটো ভাল হয়। যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকৰ চাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি অলপ বেছি ভাল পায়, তেনেহ'লে এটা লাইক দি দিব। ইয়াৰ পিছত মই বাকী 3টা পাহিও মই বগা কালাৰ দি লৈছো। তাৰপিছত এতিয়া মই অৰেঞ্জ কালাৰ ফিল কৰি ল'ম এটা এটাকে।
ওপৰৰ তিনিটা পাহি মোৰ হৈয়ে গ'ল প্ৰায়। কিমান ভাল লগা হৈছে দেখিছে। অতি কম খৰচতে এই গাৰুৰ কভাৰবিলাক আপুনি বনাই ল'ব পাৰিব ঘৰতে। মানে ৰংটো খৰচ নহয়, অলপমান ৰং হ'লেই হৈ যায়। মানে কেইটামান বটল কিনিলে মানে 2টা বা 3টা বটল যদি আপুনি কিনি লয় তেতিয়াহ'লে চাব বহুতখিনি মানে বহুতকেইটা বনাব পাৰিব। আৰু যদি কালাৰটো ঘন হৈ যায় তেনেহ'লে অলপ পাতল কৰি ল'ব মিডিয়াম দি। ইয়াত আপুনি পানী ইউজ কৰিব নালাগে, কিছুমানে পানী ইউজ কৰে পাতল কৰাৰ কাৰণে, কিন্তু পানী ইউজ কৰিব নালাগে মোৰ মতে, কাৰণ মিডিয়ামটো বনাইছে কালাৰটো পাতল কৰিবলৈ। ইয়াতে যদি আমি পানী ইউজ কৰোঁ কালাৰটো নিশ্চয় বেয়া হ'ব। ইয়াতে মই অলপ হাইলাইট কৰিবলৈ অলপ বগা কালাৰ দিছোঁ। কিমান ভাল লাগিছে চাওক। এতিয়া মই মাজত যিটো ফুলৰ পাহিৰ জইনবিলাক আছে তাতে মই অলপ ৰেড কালাৰটো অলপ সানি দিছোঁ। মানে ৰেড কালাৰটো দিলে মানে পাহিৰ যিটো জইনটো মানে স্পষ্ট হ'ব, এতিয়া ফুলটো মানে ৰিয়েল যেন দেখা হ'ব। ৰঙা কালাৰটোৰ ওপৰত মই অলপ অৰেঞ্জ কালাৰটো আৰু অলপ দি ব্লেণ্ড কৰি লৈছোঁ। এই ফুলবিলাক আপুনি বেলেগ কাপোৰতো বনাব পাৰিব, যেনেকুৱা মানে মই গাৰু কভাৰত বনাইছোঁ, আপুনিতো বিচনা চাদৰতো বনাব পাৰে। তেতিয়াহ'লে ভাল লাগিব। যদি বিচনা চাদৰ আৰু গাৰু কভাৰ যদি এটা ছেট বনাই লয় ইমান ধুনীয়া লাগিব। আৰু বেলেগ কাপোৰতো আপুনি বনাব পাৰে, যেনেকুৱা চুৰিদাৰত, ফ্ৰকতো বনাব পাৰে। এতিয়া ফুলৰ মাজত মই কেইটামান মানে হেৰি দিছোঁ। ইয়াতে মই সেউজীয়া আৰু ৰঙা কালাৰটো মিক্স কৰি এটা মানে কলা কালাৰ বনাই লৈছোঁ। কিন্তু কলা কালাৰটো মোৰ ওচৰত নাছিলে। এতিয়া মই এটা বগা ব্ৰাছ লৈছোঁ, ব্ৰাছডাল ভাঙি গৈছে মোৰ। ইয়াৰে মানে বেক চাইডটোত মানে একেবাৰে জোঙা আছিলে, তো ইয়াতে মই অলপ কালাৰ লৈ কিনে এনেকৈ ফুট দি দিছোঁ। মানে দেখাত ধুনীয়া লাগিছে। প্ৰথমে মই বগা কালাৰটো দিছোঁ, এতিয়া মই হালধীয়া কালাৰটো দিম, তেতিয়াহ'লে দেখিবলৈ আৰু ধুনীয়া হ'ব। এতিয়া ফুলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ ধুনীয়া কমেণ্টলৈ মই অপেক্ষা কৰি থাকিম। এইটো পিলো কাভাৰৰ ছাইডতে মই পখিলা আঁকিছোঁ। সেইটো পখিলাও মই নেক্সট ভিডিঅ'ত দেখুৱাম আপোনালোকক আঁকি। আজিলৈ ইমানতে